নমস্কাৰ। আজি আমি নতুন দুগৰাকী প্ৰতিভাৰ সহায়েৰে এক্সপ্ল'ৰিং চিম্পলিচিটি এটা নতুন দিশ দিবলৈ ওলাইছোঁ। আশা কৰোঁ আপোনালোকে যেন শুনি ভাল পায়। কবিতাৰ শিৰোনাম ভাল পোৱাৰ কথা। অনুভৱ জংকী দাস, আবৃত্তি দিব্যা চাংমাই। সপোনৰ বেলিকা কোনোবা এটি নিৰ্জন আবেলি আপোনাৰ সৈতে এখন্তেক কটাম। মোৰ হৃদয়ৰ অলেখ অভিমান উশাহত বোৱাই দি সেমেকি উঠা দুচকু হাতৰ তলুৱাত লুকাই ল'ম। আপোনাৰ বুকুত মুখ জোৰকৈ সুমাই লৈ সুধিম, মৰমবোৰ ইমান চোকা কেনেকৈ? হেৰাই যোৱা দিনবোৰৰ পৰা বুটলি আনিম বহু হৃদয় গৰকা স্মৃতি। অকাৰণীয় মোৰ অভিমানবোৰ আউলি বাউলি চুলি তাৰিত আপোনাৰ আঙুলিৰ বোল। এটি দুটি মিঠা আৰু কষ্টকৰ ক্ষণ। আপোনাৰ অজ্ঞাতে মোৰ কলিজাত চিৰস্থায়ী হোৱা সেই অনুভূতিৰ দাগবোৰ আজি যেন কেঁচা এডোখৰ ঘাঁ। সপোনত শুকুৱাই দিঠকত তেজ হৈ জিলিকে। মৰম আজিও জীপাল। জীৱনৰ ভগ্নাংশ হৈ অনেক যেন সমীকৰণ। সমাধান যে মাথো ভাল পোৱা।